হেল্ল' দোস্ত টুৰিষ্ট প্লেছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'ত কথা পাতিম সাউথ ইণ্ডিয়াৰ সকলোতকৈ জনপ্ৰিয় ঠাই কেৰালাৰ বিষয়ে। এই ভিডিঅ'ত কেৰালাৰ যাত্ৰাৰ সকলো বিৱৰণ দিব চেষ্টা কৰিম, যেনে আপুনি কেৰালা কেনেকৈ যাব, কেৰালা যোৱাৰ সময়ত ক'ত ক'ত ৰাতি থাকিব, খোৱাৰ ব্যৱস্থা কি আছে, আপুনি ক'ত ক'ত ঘূৰিবলৈ যাব, আৰু আপুনি 7-8 দিনৰ কেৰালা ভ্ৰমণ যাত্ৰা কেনেকৈ সম্পূৰ্ণ কৰিব, আৰু আপুনি প্ৰতিদিনে ক'ত ক'ত যাব। লগতে এইটো জনাম কেৰালাত অহাৰ বেষ্ট টাইম কোনটো, আৰু তাতোকৈ প্ৰয়োজনীয় কথাটো হ'ল কেৰালা ভ্ৰমণ কৰোঁতে আপোনাক কিমান পইচা লাগিব। বন্ধুসকল, কেৰালা ভ্ৰমণৰ প্ৰতিটো বিৱৰণ এটাৰ পিছত এটাকৈ দিব যত্ন কৰিম, গতিকে বন্ধুসকল ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। বলক এতিয়া আমি পৃথিৱী বিখ্যাত কেৰালাৰ মনোমোহা দৃশ্যৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কেৰালা দক্ষিণ ভাৰতৰ এখন সুন্দৰ পৰ্যটকস্থলী, য'ত ইয়াৰ সংস্কৃতি, ইয়াৰ সেউজীয়া ধুনীয়া প্ৰাকৃতিক দৃশ্য, ইয়াৰ ধুনীয়া পাহাৰৰ জুৰি আৰু ধুনীয়া ধুনীয়া হ্ৰদ, আৰু পৃথিৱী বিখ্যাত কেৰালা নাৰিকল গছৰ বাবে। কেৰালাক ভাৰতৰ বেষ্ট পৰ্যটকস্থলী বুলি কোৱা হয়, আৰু হলিডেৰ সময়ত এই স্থানসমূহত স্বৰ্গতকৈ কম নহয়। কেৰালাৰ ৱাটাৰফলছ আৰু ইয়াক চাহপাতৰ বাগিচা আপোনাৰ এই ভ্ৰমণত অতি মনোমোহা কৰি তুলিব। যদি আপুনি প্ৰকৃতিপ্ৰেমী হয়, তেন্তে এবাৰ হ'লেও কেৰালালৈ আহিব নাপাহৰিব। বন্ধুসকল, প্ৰথমে আপুনি জানিব লাগিব যে কেৰালা আপুনি কেনেকৈ আহিব। প্ৰথমে আপুনি আহিব লাগিব কোচিলৈ। আপুনি কোচিলৈ বাছ, ট্ৰেইন, ফ্লাইটৰ সহায়ত আহিব পাৰিব। বন্ধুসকল, যদি কোচিলৈ বাছৰ সহায়ত যাব বিচাৰে, তেনেহ'লে সাউথ ইণ্ডিয়ানৰ সকলো চহৰৰ পৰা, যেনে মদুৰাই, হায়দৰাবাদ, বেংগলোৰ, ত্ৰিভেন্দ্ৰম আৰু কন্যাকুমাৰীৰ পৰা সহজতে ভলভো বাছ আৰু চৰকাৰী বাছৰ সুবিধা পাব। আৰু যদি ট্ৰেইনত আহিব বিচাৰে, তেনেহ'লে আপোনাৰ চহৰৰ ষ্টেচনৰ পৰা নাৰগোলাম জংচনলৈ আহিব লাগিব। সকলো চহৰৰ পৰা ইয়ালৈ ৰেল সংযোগ আছে। আপুনি সুন্দৰকৈ ইয়ালৈ ট্ৰেইনত আহিব পাৰিব। যদি আপুনি ফ্লাইটত আহিব বিচাৰে, তেনেহ'লে কোচি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত আহিব লাগিব। এই এয়াৰপৰ্টলৈ ভাৰতৰ সকলো এয়াৰপৰ্টৰ পৰা ফ্লাইট পাব। বন্ধুসকল, কোচি এয়াৰপৰ্টত নামি এয়াৰপৰ্টৰ বাহিৰত টেক্সি বুক কৰি কোচি মেইন চহৰত যাব পাৰিব। বন্ধুসকল, কোচি পোৱাৰ পিছত ইয়াত ৰাতি থকাৰ ব্যৱস্থা কৰিব লাগিব। ইয়াত থাকিবলৈ হোটেল বা ৰিজৰ্ট পাব। আপুনি ষ্টেচনৰ ওচৰতো ল'ব পাৰে বা কোচি চহৰতো ল'ব পাৰে। ইয়াত হোটেল 1500ৰ পৰা 3000 টকালৈ ল'ব, আৰু ইয়াত ভাল লাক্সাৰী হোটেল লাগিলে 5000 পৰা 6000 টকা ল'ব। বন্ধুসকল, এটা কথা মনত ৰাখিব, কেৰালাৰ সকলো ঠাইতে এই হিচাপতেই হোটেল আৰু ৰিজৰ্ট পাব। ইয়াত থকাৰ ব্যৱস্থা কৰাৰ পিছত এতিয়া আহিছোঁ খোৱা বোৱাৰ কথালৈ। ইয়াত সকলো ঠাইতে ভেজ আৰু নন ভেজ পাব, কিন্তু বেছিভাগ ঠাইতে সাউথ ইণ্ডিয়ান খানাহে পাব। এতিয়া আপুনি আপোনাৰ ভোজন কৰি ল'ব পাৰে হোটেল বা ৰেষ্টুৰেণ্টত। আৰু কোচিৰ পৰাই প্ৰথম দিনৰ ভ্ৰমণ আৰম্ভ হ'ব। প্ৰথম দিনা আপুনি কোচিৰ সকলো পৰ্যটকস্থলত ভ্ৰমণ কৰিব পাৰে। এতিয়া কথা হ'ল, আপুনি সকলোবোৰ ঠাই ভ্ৰমণ কৰিব কিদৰে। ইয়াত ঘূৰিবলৈ 3টা উপায় আছে। ফাৰ্ষ্টটো হ'ল, আপুনি যদি 2জন আহিছে, তেতিয়াহ'লে বাইক বা স্কুটি ৰেণ্টত ল'ব পাৰে, যাৰ দাম 600 পৰা 700 টকা প্ৰতিদিনে। আৰু দ্বিতীয়টো হ'ল, আপোনালোক যদি 4জন আহিছে, তেনেহ'লে কেৰালাত কাৰ ৰেণ্টত লৈ ঘূৰিব পাৰে। কাৰ ৰেণ্টৰ দাম হ'ল 2500 পৰা 3000 প্ৰতিদিনে, আৰু পেট্ৰল আপোনাৰ এক্সট্ৰা। যদি আপুনি 9ৰ পৰা 10 দিনৰ বাবে ৰেণ্টত ল'ব বিচাৰে, তেতিয়াহ'লে ইয়াত কমতে পাব। তৃতীয়টো হ'ল, লোকেল বাছৰ সহায়ত কেৰালাৰ সকলো স্থান ভ্ৰমণ কৰিব পাৰে। যদি আপোনাৰ বাজেট কম, তেনেহ'লে এই অপশ্যনটো অতি ভাল হ'ব। লোকেল বাছৰ সুবিধাও বহুত ভাল, তাৰ পৰা আনটো ঠাইলৈ যাবলৈ বহুত সুন্দৰ সুবিধা আছে। বন্ধুসকল, এতিয়া কথা পাতোঁ ডে 1ৰ কথা। ডে 1ত আপুনি প্ৰথমে যাব পাৰে কোচিৰ ফৰ্ট কোচিত। ফৰ্ট কোচি বহুতো জনপ্ৰিয় পুৰণি পৰ্যটকস্থলী, কিয়নো ইয়াত বুৰঞ্জী ভালপোৱাসকলৰ বাবে বেছি জনপ্ৰিয়। ইয়াত সুন্দৰকৈ সময় অতিবাহিত কৰাৰ পিছত আমি যাম এতিয়া চেৰাই বিচত। চেৰাই বিচ এখন উন্নতমানৰ পৰ্যটকস্থলী। চেৰাই বিচ কোচিৰ জনপ্ৰিয় বিচ। এই কোচি চহৰৰ পৰা 35 কিলোমিটাৰ দূৰত্বত আছে। এনজয় কৰাৰ পিছত আমি যাম এতিয়া মটনচেৰী পেলেচ। এই পেলেচ কোচিৰ সকলোতকৈ জনপ্ৰিয় পেলেচ, কিয়নো পুৰণি দিনত ই এটা পৰ্তুগালী পেলেচ আছে। এই পেলেচ কোচিৰ পৰা 4 কিলোমিটাৰ দূৰত আছে, আৰু ইয়াত কিছু সময় থকাৰ পিছত আবেলিৰ সময়ত মেৰিনে ড্ৰাইভ যাব পাৰে। ইয়াত আপুনি আবেলিৰ সময়ত সুন্দৰ আনন্দ ল'ব পাৰে, মনোমোহা দৃশ্যবোৰ উপভোগ কৰিব পাৰে। আৰু ইয়াত কিছু সময় থকাৰ পিছত আমি এতিয়া যাম হোটেলত ৰেষ্ট ল'বলৈ।
আৰু ইয়াৰ পিছত ডে 2ত ৰাতিপুৱা সোনকালে উঠি মনাৰলৈ যাম। কোচিৰ পৰা মনাৰৰ দূৰত্ব 130 কিলোমিটাৰ আৰু 4 পৰা 5 ঘণ্টা সময় লাগিব। মনাৰ পোৱাৰ পিছত আপুনি হোটেল ল'ব পাৰে, কিয়নো ইয়াত ঘূৰিবলৈ আপোনাক কমেও 2 দিন লাগিব। হোটেলৰ দাম সকলোতে একেই হ'ব আৰু খোৱা খাদ্যৰো দাম ছেম হ'ব। এতিয়া প্ৰথমে আমি যাম টাটা টি মিউজিয়ামত। ই মনাৰৰ পৰ্যটকস্থলীৰ ভিতৰত এখন বিশেষ পৰ্যটকস্থলী, কিয়নো কেৰেলাত অহা সকলো পৰ্যটক ইয়ালৈ আহে। ইয়াত আপুনি চাহপাত বনোৱাৰ প্ৰচেছ চাব পাৰিব। আৰু ইয়াত চাই হোৱাৰ পিছত আমি যাম এতিয়া ৰ'জ গাৰ্ডেন। ৰ'জ গাৰ্ডেন মনাৰৰ অন্য এক বিশেষ পৰ্যটকস্থলী। মনাৰৰ পৰা ইয়াৰ দূৰত্ব 13 কিলোমিটাৰ। ইয়াত ফুলি থকা বগা ৰঙা হালধীয়া ফুলবোৰে পৰ্যটকৰ বিশেষ মন আকৰ্ষণ কৰে। আপুনি ইয়াত কিছু সময় সুন্দৰকৈ থাকিব পাৰে। কিছু সময় থকাৰ পিছত এতিয়া আমি যাম লেকাম ৱাটাৰফল। এই ৱাটাৰফল বাগবোৰে ষ্টেটৰ ওচৰত এটা ধুনীয়া ৱাটাৰফল। বাগবোৰে ভেলীয়ে লেকাম ৱাটাৰফলক আৰু সৌন্দৰ্যময় কৰি তুলিছে। যদি আপোনাৰ ফটো উঠাৰ মন থাকে বা হবি হয়, তেনেহলে আপুনি ইয়ালৈ আহিব পাৰে। ইয়াত ধুনীয়াকৈ কিছু সময় থকাৰ পিছত আপুনি ইকো পইণ্টত যাব পাৰে। ইয়াত গৈ আপুনি বহুতো শান্তিৰ অনুভৱ কৰিব। হ্ৰদৰ কাষত সুন্দৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ই এটা পৰ্যটকৰ বিশেষ আকৰ্ষণ। ইয়াত কিছু সময় আনন্দ কৰাৰ পিছত ডে 2 ইমানতে সমাপ্ত। এতিয়া যাম হোটেলত। আৰু ৰাতিপুৱা সোনকালে উঠি ডে 3ত যাম আমি আনামুৰি পিক। আনামুৰি পিক সাউথ ইণ্ডিয়াৰ সকলোতকৈ ওখ শৃংগ। আনামুৰি শৃংগটো এটা হাতীৰ দৰে দেখিবলৈ, ইয়াৰ বাবে ইয়াক আনামুৰি বোলা হয়। আনামুৰি অৰ্থ হাতীৰ মাথা। সূৰ্য উদয়ৰ শৃংগৰ বাবে এই ঠাইখিনি বেছি জনপ্ৰিয়। ইয়াক চাবৰ বাবে বহুত দূৰৰ পৰা পৰ্যটক আহে। বহু সময় কটাব পাৰিব ইয়াত। তাৰ পিছত আপুনি এৰাভিকুলাম নেশ্যনেল পাৰ্কত যাব পাৰে। এই পাৰ্কখন মোনাৰ এখন জনপ্ৰিয় পৰ্যটকস্থলী। ইয়াত আপুনি বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু দেখিবলৈ পাব। যদি আপুনি পৰিয়ালৰ লগত আহিছে বা আপুনি প্ৰকৃতিপ্ৰেমী, ইয়াত যাবলৈ নাপাহৰিব। ইয়াৰ পিছত আমি যাম কুণ্ডলা লেক। ই এটা বহুত ধুনীয়া লেক। ইয়াত আপুনি কিছু আমাজিং দেখিবলৈ পাব আৰু ইয়াত আপুনি নাওত উঠাৰ আনন্দ ল'ব পাৰিব। ইয়াত আপুনি কাশ্মীৰৰ দৰে নাওত উঠি ঘূৰিব পাৰিব আৰু সেইবাবে ই দ্বিতীয় কাশ্মীৰ চিকাৰা স্থল। আৰু ইয়াৰ পিছত আপুনি ইভিনিং মনাৰ পৰা থেকেডি যাব পাৰিব। ইয়াৰ দূৰত্ব 100 কিলোমিটাৰ হ'ব। ইয়াত আপুনি 3 পৰা 4 ঘণ্টাত পাই যাব। আৰু থেকেডি পোৱাৰ পিছত আপুনি হোটেল ল'ব লাগিব। আৰু হোটেল লোৱাৰ পিছত ৰেষ্ট লৈ নেক্সট ডে ৰাতিপুৱা মানে ডে 4ত পেৰিয়াৰ ৱাইল্ডলাইফ চেঞ্চুৰীত যাব পাৰিব। ইয়াত ঘূৰিবলৈ আপোনাক গোটেই দিনটো লাগিব। এই নেশ্যনেল পাৰ্ক কেৰেলাতেই নহয়, ই পৃথিৱী বিখ্যাত। ইয়াত আপুনি বহু প্ৰজাতিৰ জীৱ-জন্তু দেখিবলৈ পাব। ইয়াত আপুনি জংগল চাফাৰী, জীপ চাফাৰী, এলিফেণ্ট চাফাৰী কৰিব পাৰিব। লগতে নাওত উঠিও আনন্দ ল'ব পাৰে। ইয়াত কৰা আনন্দবোৰে এটা সুকীয়া মাদকতা দিব, যি নেকি আপুনি জীৱনত পাহৰিব নোৱাৰিব। লগতে ইয়াত আপুনি বিভিন্ন প্ৰজাতিৰ চৰাই দেখা পাব আৰু বহুতো কিবা কিবি দেখা পাব ইয়াত, যি নেকি কৈ থাকিলেও আপোনাৰ শেষ নাই। আপুনি ইয়াত দিনটো আনন্দ লোৱাৰ পিছত ৰাতি হোটেলত থাকি ৰাতিপুৱা ডে 5ৰ বাবে অন্য এটা পৰ্যটকস্থলীলৈ যাব পাৰিব। ডে 5ত প্ৰথমে কুমিলি যাম আৰু ইয়াত আনন্দ লোৱাৰ পিছত পৰ্যটকস্থলী চিলাৰ কুভিলিত যাম। এই ঠাইৰ প্ৰাকৃতিক সৌন্দৰ্যই পৰ্যটকক অতি আকৰ্ষণীয় কৰে। পাহাৰৰ পৰা বৈ থকা জিৰি জিৰি শব্দৰে জুৰিটি আৰু প্ৰাকৃতিক সৌন্দৰ্য মনোমোহিত কৰিব আপোনাক। ইয়াত কিছু সময় এনজয় কৰাৰ পিছত আমি এতিয়া যাম অন্য এটা পৰ্যটকস্থলী এলিফেণ্ট জনচন। এই এলিফেণ্ট জনচন কেৰেলাৰ সকলোতকৈ আকৰ্ষণীয় পৰ্যটকস্থলী। ই চহৰৰ পৰা 4 কিলোমিটাৰ দূৰত। ইয়াত আপুনি হাতীৰ লগত খেলিব পাৰিব, হাতীক গা ধুৱাব পাৰিব, হাতীত উঠি চাফাৰী কৰিব পাৰিব আৰু বহুতো। আৰু সেইবাবে ইয়াক এলিফেণ্ট জনচন বুলি কোৱা হৈছে। ইয়াত আপুনি বহুখিনি টাইম এনজয় কৰিব পাৰিব। ইয়াত এনজয় কৰি হোৱাৰ পিছত ইভিনিং টাইপত যাম এলেপি। এলেপি টেকেডিৰ পৰা 135 কিলোমিটাৰ দূৰত্ব। আৰু ডে 5ৰ ৰাতি এলেপি পোৱা যাব আৰু ইয়াত পাই হোটেল ল'ব লাগিব। ইয়াত হোটেল লোৱাৰ পিছত নেক্সট ডে মানে ডে 6ত বেক ৱাটাৰ এনজয় কৰিবলৈ যাব পাৰে। ইয়াত আপুনি এদিনৰ বাবে হাউচ বোটত থাকিব পাৰে, নহলে 4-5 ঘণ্টাৰ বাবে এনজয় কৰিব পাৰিব। বেক ৱাটাৰত আপুনি বহুতো আমাজিং দেখিবলৈ পাব। আপুনি এই আমাজিংবোৰক কেমেৰাত বন্দী কৰিব পাৰিব আৰু বহুতো এনজয় কৰিব পাৰিব। 4 পৰা 5 ঘণ্টা ঘূৰিলেও আপুনি বহুতো আনন্দ পাব।
যদি এৰাতিৰ বাবে বেকৱাটাৰত ৰাতি থাকিব বিচাৰে তেনেহ'লে 10,000 পৰা 12,000 টকা ল'ব আৰু যদি 4-5 ঘণ্টা এনজয় কৰিব বিচাৰে তেতিয়াহ'লে 4 পৰা 5,000 টকা ল'ব। বেকৱাটাৰত ৰাতি থাকিবলৈ বহু দেশ বিদেশৰ পৰ্যটক ইয়ালৈ আহে। ডে 6ত বেকৱাটাৰত আনন্দ লোৱাৰ পিছত ডে 7ত আপুনি যাব পাৰে শ্ৰীকৃষ্ণ স্বামী টেম্পুল। এইটো এটা বহুত জনপ্ৰিয় মন্দিৰ। ইয়ালৈ আপুনি ভগৱান শ্ৰীকৃষ্ণৰ দৰ্শন কৰিবলৈ যাব পাৰে। ইয়াৰ পিছত আপুনি আলাপুজা বীচ যাব পাৰে আৰু ইয়াত কিছু সময় এনজয় কৰাৰ পিছত অন্য এটা আকৰ্ষণীয় পৰ্যটকস্থলী লাইট হাউচ, আপুনি ইয়ালৈও যাব পাৰে। সময় এনজয় কৰি তাৰ পিছত যোৱা হ'ব মাৰাৰী বীচ। ইভিনিং সময়ত ইয়াত বহুত সুন্দৰ পৰিৱেশ হয় আৰু ইভিনিঙৰ কিছু মুহূৰ্ত সুন্দৰ পৰিৱেশ কটোৱাৰ পিছত এতিয়া আমি যাম ভেমবানাৰ লেক আৰু ইয়াতো কিছু সময় আনন্দ লোৱাৰ পিছত ডে 7ৰ ভ্ৰমণ আজি ইমানতে সমাপ্ত হ'ব। ইয়াৰ পিছত আমি যাম ত্ৰিভেন্দ্ৰম। কিন্তু বন্ধুসকল এটা কথা মনত ৰাখিব, কাৰ বাইক যদি ৰেণ্টত কোচিৰ পৰা লৈ আহিছিলে তেতিয়াহ'লে আপুনি কাৰ বাইক পুনৰ কোচিত দিবলৈ যাব লাগিব। যদি ৰেণ্টত নাই অনা তেনেহ'লে ত্ৰিভেন্দ্ৰমলৈ যাব পাৰে আৰু ত্ৰিভেন্দ্ৰমৰ কিছু মুহূৰ্ত আপুনি ইয়াত ঘূৰাৰ পিছত আপুনি আপোনাৰ চহৰলৈ ট্ৰেইন বা ফ্লাইটত পুনৰ যাব পাৰিব। বন্ধুসকল, আলিপিৰ পৰা ত্ৰিভেন্দ্ৰমৰ দূৰত্ব 145 কিলোমিটাৰ। ইয়াত আপোনাক যাবলৈ 6 ঘণ্টাৰ সময় লাগিব। এতিয়া কথা পাতো কেৰেলা ভ্ৰমণত অহাৰ বেষ্ট টাইম কোনটো। বন্ধুসকল, কেৰেলাত ভ্ৰমণ কৰিবলৈ অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী এই সময়খিনিত আহিব পাৰে, কাৰণ এই সময়ছোৱাত ইয়াত অলপ ঠাণ্ডা পোৱা যায়। বন্ধুসকল, আপুনি যদি আমাৰ চেনেলটোত নতুনকৈ ভিডিঅ' চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া যদি কথা পাতো এই সম্পূৰ্ণ যাত্ৰাটো পইচাৰ কথা তেনেহ'লে 35,000 পৰা 40,000 খৰচ হ'ব। ইয়াত মই দুজনৰ হিচাপ কৰিছোঁ আৰু সকলো এক্টিভিটি, যাতায়াত আৰু হোটেলৰ হিচাপ কৰিছোঁ। অন্যান্য খৰচ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াতকৈ কম খৰচত ভ্ৰমণ কৰিব বিচাৰিলে আপুনি লোকেল বাছত ঘূৰিব পাৰে, তেতিয়া হয়তো আৰু ইয়াতকৈ কমত আপোনাৰ বাজেট মিলিব। বন্ধুসকল, কেৰেলা যাত্ৰাৰ এই ভিডিঅ'টো ইমানেই। যদি আপোনাৰ কিবা কেৰেলা ভ্ৰমণৰ সুধিব লগা প্ৰশ্ন আছে তেনেহ'লে আপুনি কমেণ্ট কৰি সুধিব পাৰে। মই আপোনাৰ কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাব। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।